এই ভিডিঅ'টো যোৱা বছৰৰ আমাৰ পৰিয়ালটোক স্তুতি হাজৰিকাৰ পডকাষ্ট চেনেললৈ নিমন্ত্ৰণ দিছিল ইণ্টাৰভিউৰ কাৰণে। কিন্তু মাজত প্ৰায় 1.5 বছৰ মই ইউটিউবত সক্ৰিয় নাছিলোঁ কাৰণে ভিডিঅ'টো দিয়াত কিছু পলম হ'ল। ষ্টুডিঅ'ৰ ভিতৰত পোৱালি পাৰ্টিয়ে ভাল নাপাব কাৰণে তেওঁলোকৰ টেৰেছত ইণ্টাৰভিউ লৈছিল। সিহঁতে খুব ভাল পাইছিল, নাম মাত্ৰ আমনি কৰা নাছিল। এবাৰ হঠাতে ছোৱালী এজনী সোমাই আমাক ডিষ্টাৰ্ব দিয়াৰ কাৰণে ককৈ ধমকি দি দিছিল। ইণ্টাৰভিউৰ শেষত সিহঁতক কাজু বৰফি দিওঁতে একদম খুচ হৈ গৈছিলে। গম পাইছা? গতিকে যেতিয়া ইণ্টাৰভিউ লয় তেতিয়াতো কথা ক'ব নাপায়। তুমিতো বুজি পোৱা মোৰ দেহা হয়নে নহয়? নিংকো শুনা যান, এতিয়া আমাক তেতিয়া কি কৰিব? ভিডিঅ' কৰিব। স্তুতি মানে ভিডিঅ' কৰিব, হয়নে? আয়ো দেই কেনেকৈ চাই আছে ধুনীয়াকৈ মৰম লগাকৈ ভিডিঅ' কৰিব আৰু যেতিয়া ভিডিঅ' কৰে তেতিয়া কথা ক'ব লাগে জানো? নালাগে। বুজি পায় ন বা আমি এতিয়া ভিডিঅ' কৰি আছে আমাক স্তুতি মাহী আমাক ভিডিঅ' কৰিব। যেতিয়া ভিডিঅ' কৰে উৎপাত কৰিব নালাগে। আমাৰ ককতো চবৰে কাৰণে হিৰো হয়, হিৰো হয়। চবেই তাক হিৰো বুলিয়ে জানে। বহুত মাইকী মানুহৰ ফেচবুকত ফটো আছে তাই। ককক হিৰো বুলি জানে। তাৰ নিচিনা স্মাৰ্ট কোনোৱে নাই। যাওঁ ককক এইটো হেল্ল' ক'বা নেকি? এইটো হেল্ল' ক'বা, হেল্ল' ক'বা মিনি। এইটো বৰ বেলেগ ধৰণৰ ভিডিঅ' হ'ব কিন্তু ন? এই কেমেৰাকেইটা ভালকৈ লৈ লৈছোঁ। অকণ অকণকৈ খুৱাব নেকি বাৰু? অকণ অকণকৈ খায়। কিমান ভাল পায় ন? বেলেগ ভাল পায়। আজি মই লৈ আহিছোঁ সেইকাৰণে। কাজু বৰফি দিছে তোমালোকক, দেখিছা? চেনেললৈ ইনভাইট কৰি কাজু বৰফি খুৱাইছে, হয়নে? কিমান মাহীক থেংক ইউ দি দিবা দেই ইমান মৰম কৰাৰ কাৰণে। তোমালোকক কাজু বৰফি খুৱাই দিছে মাহীয়ে। বহুত ভাল পায়। ইমান ভাল পায় বেলেগ ভাল পায়। মৰম লাগি যায় একেবাৰে। আৰু লাগিব, আৰু লাগিব, আৰু লাগিব। ভাল পায় দিয়া। চাহখিনি তুমি কি খোৱা নাই নেকি? তুমি হলু হলুকে তলত বিৰাট মানে ফেভৰেট হয় তাৰমানে কাজু বৰফি ফেভৰেট আৰু থেংক ইউ তোমালোকে যে মোক ইমান টাইম লগ দিলা, ডিষ্টাৰ্ব নকৰিলা, কাজিয়া নকৰিলা, সেইটো কাৰণে মই বেছি ভাল পাইছোঁ। আই লাভ ইউ। মা আপুনি আহক খাই লওক।